হয়, যোৱাকালি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণাৰ্থে যি ভূমি পূজন কৰা হ'ল আৰু এই ভূমি পূজনৰ পিছৰে পৰা কিন্তু অসমত বিশেষকৈ অসমৰ তেজপুৰ জিলাৰ অন্তৰ্গত ঠেলামাৰা আৰক্ষী থানাৰ অন্তৰ্গত ভৰাহিংৰি নামৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এখন এলেকাত এক সংঘৰ্ষৰ সৃষ্টি হয়। তাতে ভূমি পূজনৰ পিছতেই একাংশই উত্তেজিত হৈ অৰ্থাৎ আনন্দ উল্লাসেৰে তেখেতসকলে এক বৃহৎ বাইক ৰেলী উলিয়াইছিল আৰু এই বাইক ৰেলীটো ঠিক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাৰ মছজিদৰ সন্মুখেদি গৈ আছিল আৰু এই মছজিদৰ সন্মুখত তেখেতসকলে বিভিন্ন ধৰণৰ শ্লোগান দিছিল, জয়ধ্বনি দিছিলে। ফলত একাংশই বাধা প্ৰদান কৰাত দুয়োৰ মাজত এটা সংঘৰ্ষৰ সূত্ৰপাত ঘটে আৰু এই সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ লগে লগে খন্তেক পিছতে তাতে আৰক্ষী অধীক্ষক ডাঙৰীয়া উপস্থিত হয়, প্ৰশাসন উপস্থিত হয়। সকলোৱে উপস্থিত হোৱাৰ ফলতহে সেই ঘটনাটো শান্ত হয়। মই এটা কথা অসমবাসী ৰাইজক আহ্বান জনাব খুজিছোঁ যে ধৰ্মৰ নামত যাতে কোনো তৃতীয় চক্ৰই, কোনো দুষ্কৃতিকাৰীয়ে যাতে ধৰ্মৰ নামত যাতে অসমৰ যি অস্তিত্ব, অসমৰ যি মিলাপ্ৰীতিৰ যি হাতামপুৰুষীয়া বান্ধন, ঐক্য, শান্তি, সম্প্ৰীতি আৰু মিলাপ্ৰীতি এনাজৰী এয়া কিন্তু অধিক শক্তিশালী আৰু একাংশ দুৰ্বৃত্তই, একাংশ তৃতীয় পক্ষই, একাংশ ৰাজনৈতিক নেতা পালি নেতাই এই হিন্দু মুছলমানৰ মাজত ৰং মিহলাই তেখেতসকলে ধৰ্মীয় আমেৰিকৰণ কৰাৰ কাৰণে চিন্তা কৰে। মই সেইসকল নেতা পালি নেতাক বা সেইসকল তৃতীয় পক্ষক মই হুঁচিয়াৰ কৰি দিব খুজিছোঁ যে ধৰ্মৰ আলম লৈ আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক। এই ভাৰতবৰ্ষখন এখন ধৰ্মনিৰপেক্ষ দেশ। ভাৰতবৰ্ষত এখন ধৰ্মনিৰপেক্ষ দেশ। এভৰি ইণ্ডিয়ান চিটিজেন কেন এনজয় দিয়াৰ অ'ন ৰিলিজন। সকলোৱে নিজৰ নিজৰ ধৰ্ম অধিকাৰ নিজে নিজে সাব্যস্ত কৰিব পাৰে। এই ক্ষেত্ৰত আজিৰ তাৰিখত আমাৰ যি অসমৰ যি মিলাপ্ৰীতি, যি সম্প্ৰীতি, যি শংকৰ ৰাজানৰ যি পবিত্ৰ মিলনভূমি, আজি হাজোত একেখন ঠাইতে পোৱা মক্কা, একেখন ঠাইতে মাধৱ মন্দিৰ, আজি এক সম্প্ৰীতিৰ নিদৰ্শনত যাতে কোনো অপশক্তিয়ে যাতে ব্যাঘাত সানিব নোৱাৰে, তাৰ কাৰণে অসমৰ সৰ্বস্তৰৰ ৰাইজক মই আহ্বান জনাইছোঁ। ABMCৰ পৰা প্ৰত্যেকজন ব্যক্তিক, জাতীয় সংগঠন, দল সংগঠন, অৰাজনৈতিক সংগঠন, ৰাজনৈতিক নেতা কৰ্মীক সকলোকে এটাই আহ্বান জনাব খুজিছোঁ যে কোনেও যাতে ধৰ্মৰ আলম লৈ যাতে সমাজত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে ABMCৰ পৰা আহ্বান জনাব খুজিছোঁ।